নমস্কাৰ, মই পূজা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এখন পিঠা ৰেচিপি লৈছোঁ। পিঠা বনাবলৈ 2টা আলু লৈছোঁ, এটা পিঁয়াজ আৰু এটা জলকীয়া লৈ ভালকৈ কাটি কিনে ধুই লৈছোঁ। আলুটো আমি ৰুকনিৰে ৰুকি ল'ম। ৰুকাৰ হোৱাৰ পাছত জলকীয়াটো আৰু পিঁয়াজটো মিহি মিহিকৈ কাটি দিম। আটা লৈছোঁ 2 চামুচ। আপোনালোকে যিমান বনাব খোজে সিমান ল'ব। নিমখ দিছোঁ প্ৰয়োজন অনুসৰি, ৰং গুড়া দিছোঁ অলপ, দি কেনে ভালকৈ মিহলাই ল'ম। ভালকৈ মিহলোৱা হোৱাৰ পাছত পানী দি কেনে আমি এইখিনি সানি ল'ম। এখন তাৱা বহাই দিছোঁ। তাৱাখন অলপ গৰম হোৱাৰ পাছত তেল অলপ দি ল'ম। গুলি লোৱা মিশ্ৰণখিনি ভালকৈ এবাৰ মিহলাই ল'ম আৰু তাৱাখনত দি দিম। দি কেনে ভালকৈ মিলাই দিম। দুই মিনিটৰ কাৰণে গেছটো কমাই দি কিনে ঢাকোন মাৰি থ'ম। পিঠাখন সিজিব লাগিব ভালকৈ। ঢাকনখন খুলি কেনে সিজিছেনে ভালকৈ চাম, উল্টাই দিম। এইটো চাইডেও সিজিবৰ কাৰণে 2 মিনিটৰ কাৰণে গেছটো কমাই কিনে ঢাকন মাৰি থৈ দিম। দুটা চাইডে সিজাৰ পাছত পিঠাখন আমি নমাই ল'ম। আপোনালোকে এবাৰ ঘৰত বনাই খাব, বনাই খাই কিনে মোক জনাব। আপোনালোকে নিশ্চয় ভাল পাব, আশা ৰাখিছোঁ। ধন্যবাদ।